আপোনাৰ জন্মকুষ্ঠিত ক'ৰবাত নহয় ক'ৰবাত ৰাহুৱে আপোনাক দিগদাৰ দি আছে নেকি? কোনোবাই কৈছে নেকি, কোনোবা এষ্ট্ৰলজাৰ যে আপোনাৰ ৰাহুৱে আপোনাক দিগদাৰ দি আছে? চবতছে কিন্তু আমাৰ এই কলি যুগত যদি এটা গ্ৰহে আছে যি আমাক ভাল প্ৰভাৱ দিয়ে, সেইটো হ'ল ৰাহু। আনহাতে গণৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বহুতে মোৰ ওচৰত আহে, বহু ক্লাইণ্টে ডেইলি আহে, অহাৰ পিছত কয় যে মেম মোৰ গণটো কি আছে, মোৰ গণ আৰু মোৰ যাৰ লগত বিয়া হ'ব তেওঁৰ গণ যদি একেই হয় অসুবিধা হ'ব নেকি? দেৱগণ বা দেৱাৰীগণ মানে হ'ল ৰাক্ষস গণ। যদি আপোনাৰ গণক লৈ কিবা সমস্যাৰ সৃষ্টি হৈ আছে বা আপোনাক কোনোবাই কৈছে যে আপোনাৰ জন্মকুষ্ঠিত গণৰ প্ৰভাৱ বেছি দেখা পোৱা যায়, কিন্তু ইয়াতকৈ আমাৰ বেছি দেখা পোৱা যায় ৰাহুৰ প্ৰভাৱ কি পৰি আছে, আপোনাৰ গ্ৰহণৰ প্ৰভাৱ কি ধৰণে পৰি আছে। ৰাহুৱে হ'ল এতিয়া যিটো সময়, এতিয়া যিটো টেকন'লজিৰ সময় বা আমি 21 শতাব্দীত আমি যি ভৰি দিলোঁ, ইয়াত আমাৰ বহু বস্তু দেখাব যে ৰাহুৱে আমাক চলাই আছে, আমি ৰাহুক চলাই থকা নাই। গতিকে ৰাহুৱে যেতিয়া আমাক চলাই ৰাখিছে, গতিকে আমি ৰাহুক এক্টিভ কৰি ৰাখিব লাগিব, পজিটিভ ৰাহুক আমি এক্টিভ কৰি ৰাখিব লাগিব। লগতে আন এটা বস্তু চোৱা হৈছে, গণৰ পিছত পৰিলে নহ'ব। এতিয়াত সময়ত, আজিৰ সময়ত দেৱগণ আৰু মনুষ্যগণতকৈ যাৰ দেৱাৰী গণ বা ৰাক্ষস গণ যাৰ আছে তেওঁহে ৰাইজ কৰিব পাৰিছে। এই ক্ষেত্ৰত আপোনালোকে কথাটো গুৰুত্ব দিব যে আপোনাৰ গণ কি। আপোনাৰ গণে আপোনাৰ জীৱনত যথেষ্টখিনি প্ৰভাৱ পেলায়। আন এটা কথাও দেখা পোৱা যায় যে বহুতে দেখা পোৱা যায় ৰাহু ভাল বুলি কৈ ৰাহুৰ ওপৰতো উদ্ভণ্ডালি কৰিবলৈ লয় যে ৰাহু ভাল, মোক অমুকে কৈছে ৰাহু ভাল। সেইটো কথা আপুনি কেতিয়াও নাপাব। ৰাহু তেতিয়া ভাল পায় ৰাহুৱে যেতিয়া আপুনি ৰাহুক পজিটিভলি তাক ইউজ কৰিব। ৰাহু যেতিয়া নিগেটিভ কৰে, ৰাহু হ'ল মাথাটো। ৰাহুৱে কয় যে আপুনি এনেধৰণে চলক য'ত মই আপোনাক দিব পাৰোঁ, কিন্তু আপুনি যদি মোক নিগেটিভ কৰিছে তেতিয়াহ'লে মই নিগেটিভ ফলে দিম। গতিকে ৰাহুক পজিটিভ কৰিবৰ কাৰণে ৰাহু ৰিলেটেড যিবোৰ ভাল কাম সেইবোৰ কৰা আৰম্ভ কৰকচোন। আপুনি দেখিব আপোনাৰ জীৱনত যিবোৰ কাৰণে আপুনি কেতিয়াও ভবা নাছিল যে এইটো কাম মোৰ জীৱনত হ'ব, মই সফল হ'ম, সেই কামত আপুনি যথেষ্ট আগুৱাই যাব পাৰিব। আৰু সদায় এটা কথা, নিজক লৈ সদায় সন্তুষ্টি প্ৰকাশ কৰিব যে আপোনাক ভগৱানে যিটো শৰীৰ দিছে, সুন্দৰ শৰীৰ দিছে, সুন্দৰ এটা জীৱন দিছে, আৰু তাৰ পৰাই আৰম্ভণি হ'ব ৰাহুৰ পজিটিভ এনাৰ্জি। গতিকে এই কামখিনি কৰি চাওকচোন, দেখিব খুব সুফল পাব। ধন্যবাদ থাকিলে। চেনেলটো যদি মোৰ কথাখিনি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লগৰ বন্ধু বান্ধৱী বা আপোনাৰ লগৰ পৰিয়ালৰ মানুহক শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো যদি কথাখিনি ভাল লাগিছে লাইক এটা টিপিবলৈ নাপাহৰিব। ময়ো উৎসাহিত হ'ম আগলৈ এনেধৰণে ভিডিঅ' বনাবলৈ।